গৱেষণা ভিত্তিত মন্তব্য। আটাইতকৈ মূল্যৱান জীৱনত কি? সময়। আটাইতকৈ অশান্তি বিৰক্তি জীৱনত কি? বিশ্বাসঘাতকতা বেইমানি। অতিকৈ শান্তি স্ফূৰ্তি জীৱনত কি? জন্ম। অতিকৈ শোক বেদনা জীৱনত কি? আপোনজনৰ বিয়োগ। অতিকৈ মৰমৰ জীৱনত কি? সতি সন্তান। অতিকৈ গৌৰৱ জীৱনত কি? বিজয়। অতিকৈ শত্ৰু জীৱনত কি? কুৎসিত মন কুৎকপট দৃষ্টি। অতিকৈ উৎসাহ জীৱনত কি? মৰম স্নেহ। আটাইতকৈ সভ্যতা জীৱনত কি? শিক্ষা। অতিকৈ সন্মান জীৱনত কি? সততা। অতিকৈ জ্ঞান জীৱনত কি? বিজ্ঞান। অতিকৈ সাহস জীৱনত কি? সমৰ্থন। অতিকৈ মৰ্যাদা জীৱনত কি? ধৰ্ম ঈশ্বৰ ভক্তি। অতিকৈ সমস্যা জীৱনত কি? দুৰ্যোগ দুৰ্ঘটনা অভাৱ। অতিকৈ প্ৰিয় জীৱনত কি? প্ৰিয়তম প্ৰেয়সী। অতিকৈ উপায় জীৱনত কি? সৎ সংগ। অতিকৈ ভয় জীৱনত কি? প্ৰাকৃতিক দুৰ্যোগ ৰোগ বেমাৰ। অতিকৈ ঐশ্বৰ্য জীৱনত কি? মান সন্মান। অতিকৈ তাৎপৰ্য জীৱনত কি? যত্ন প্ৰচেষ্টাৰে নিজৰ লক্ষ্যত উপনীত। অতিকৈ সঁচা জীৱনত কি? জীৱন এখনি নাট অভিনয়। অতিকৈ কৃতিত্ব জীৱনত কি? সুস্বভাৱ চৰিত্ৰ। অতিকৈ ভক্তি শ্ৰদ্ধাৰ জীৱনত কি? ঈশ্বৰ পিতৃ মাতৃ পূৰ্বপুৰুষ শিক্ষাগুৰু। আটাইতকৈ শক্তি জীৱনত কি? ধন সম্পত্তি ঐশ্বৰ্য বিভূতি।